বিজেপিৰ শীৰ্ষ নেতৃত্বই জিলা বিজেপিৰ পৰা বহিষ্কাৰ কৰিলে 29 গৰাকী নেতা কৰ্মীক জিলাখনৰ অন্যতম পৰিষদীয় সমষ্টি মহামায়াত সমদলৰ আগে আগে হাতীৰ দৌৰ কংগ্ৰেছ এইচএছডিচিৰ বিপুল সংখ্যক সমৰ্থক নিজ নিজ দল ত্যাগ কৰি কেএডিএফত যোগদান নমস্কাৰ মই সঞ্চেতা তেৰনপি কাট নিউজ চেনেলৰ ষ্টুডিঅ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিতং বাতৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই কাৰ্বি আংলং বিজেপি কমিটিৰ 29 গৰাকী নেতা কৰ্মীক দলৰ পৰা কৰিলে বহিষ্কাৰ ডিফুৰ লি গ্ৰীণ হোটেলত 29 মেত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই কথা সদৰি কৰি বহিষ্কৃত প্ৰাৰ্থীবিলাকৰ নাম ঘোষণা কৰে দলীয় অনুশাসন ভংগ কৰি দল বিৰোধী কাৰ্য 29 গৰাকী নেতাৰ ভিতৰত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে ডি উফিং মাছলাই ধন সিং ক্ৰ বিদ্যা সিং ৰংপি প্ৰদীপ সিং নাৰ সূৰ্য ৰংফাৰ আৰু জীবন চন্দ্ৰ পাঠকক দলৰ অনুগত্য এৰি আন ৰাজনৈতিক দলৰ নামেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অপৰাধত পৰিষদৰ দায়িত্বভাৰৰ পৰা অব্যাহতি দিয়া বুলি ঘোষণা কৰে এইবাৰ পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত প্ৰত্যাশী কেইবাগৰাকী নেতাই দলীয় টিকেটৰ পৰা বঞ্চিত হোৱাত ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে ৰাতাৰাতিকৈ নতুন ৰাজনৈতিক দল গঠন কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আনহাতে কেইবাগৰাকীয়ে নিৰ্দলীয় হিচাপে আন কেইবাগৰাকীয়ে অগপত যোগদান কৰি বিভিন্ন সমষ্টিত নিজৰ নিজৰ প্ৰাৰ্থিত আগবঢ়ায় লি গ্ৰীণ হোটেলত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দলৰ বিৰোধী কাৰ্যকলাপত লিপ্ত নেতাসকলৰ নাম ঘোষণাৰ পিছতে দায়িত্বৰ পৰা অব্যাহতি দিয়া কাৰ্যবাহী সদস্যসকলৰ বিভাগীয় সমস্ত কাম কাজৰ চোৱাচিতাৰ দায়িত্ব কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাততে ন্যস্ত থাকিব বুলি ব্যক্ত কৰে এবাৰ পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ মূল ইস্যু কি হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে নিৰ্বাচনত বিজেপি দলৰ মূল ইস্যু হ'ব জিলাখনৰ উন্নয়ন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তোলা সাংবাদিকৰে হোৱা সাক্ষাৎকাৰৰ পিছতে সভাপতি ৰঞ্জিত দাসে অহা 17 জনত পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আটাইবোৰ প্ৰাৰ্থীৰে আনুষ্ঠানিক চীনা পৰিচয় হয় লগতে নিৰ্বাচনক লৈ প্ৰয়োজনীয় আলাপ আলোচনা আৰু দিহা পৰামৰ্শ আগবঢ়ায় হঠাতে কাৰ্বি আংলঙৰ সৰ্বত্ৰ হাতীৰ দৌৰত কঁপি উঠিছে বিৰোধী ৰাজনৈতিক দলৰ ভেটি পৰিষদীয় সমষ্টি মহামায়াত 29 মে পুৱা 11:30 বজাত ডগমকাৰ চাৰজেঙৰ পৰা অগপ প্ৰাৰ্থী সুকুৰচিৰ 13 নং দলীয় সমৰ্থকে আদৰিনী ডেনগাঁৱৰ অগপৰ কাৰ্যালয়লৈ আগবঢ়াই লৈ যায় কাৰ্বি আংলং জিলাৰ অন্যতম সমষ্টি মহামায়াতো হঠাতে আবিৰ্ভাৱ ঘটা হাতীৰ দৌৰত বিৰোধী কংগ্ৰেছ আৰু বিজেপিৰ ভেটি কম্পন আৰম্ভ হৈছে অগপৰ প্ৰাৰ্থী সুকুৰ সিং 13 নং দলীয় নেতা সমৰ্থকে আদৰি নিয়া বিশাল সমদলত অগপৰ পতাকা আগে আগে নি অগপ দল আৰু প্ৰাৰ্থী সুকুৰ সিং জিন্দাবাদ ধ্বনিত মহামায়াৰ আকাশ বতাত তালফাল হৈছে বিজেপিয়ে মিত্ৰ দলক লগত নি নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নুখুজিলে কি হ'ল অগপক হাতীয়ে বৈতৰণি পাৰ কৰি দিব এনে আত্মবিশ্বাস আছে অগপৰ মহামায়া সমষ্টিৰ য'ত কংগ্ৰেছৰ বিধায়ক তথা জ্যেষ্ঠ নেতা বিদ্যা সিং ইংলেঙে হাত জুকাৰি নিজৰ বিজয় নিশ্চিত কৰাৰ বাবে দিনে নিশাই উঠি পৰি লাগিছে আন এগৰাকী জ্যেষ্ঠ নেতা একালৰ কংগ্ৰেছ আৰু পিছত বিজেপিৰ পৰা কেএডিএফৰ প্ৰাৰ্থী বিদ্যা সিং ৰংপিও আছে নিৰ্দলীয় প্ৰাৰ্থী জিৰহন হানছে যি বিগত এবছৰ ধৰি মহামায়াৰ এলেকাত গাঁৱে গাঁৱে হাল বাই থৈছে সময় হলেই ধানৰ কঠীয়া ছটিয়াব আনফালে ৰাজনৈতিক পথাৰত একেবাৰে নতুন মুখ যদিও লুনসিং তেৰণীয়ে মহামায়াৰ হাৰুৱা মাটিত পদুম ফুলাবলৈ যত্ন কৰি আছে তৎসত্ত্বেও হঠাতে নামি পৰা হাতীৰ দৰে আটাইবোৰ ৰাজনৈতিক দলৰ ভেটিক কপাই তুলিছে ৰাতিছ ৰংফাৰৰ প্ৰতিবেদন কাট নিউজ ডিফু
22 নং হৰুপথাৰ পৰিষদীয় সমষ্টিৰ বিপুল সংখ্যক কংগ্ৰেছ HSDCৰ সমৰ্থকে নিজৰ দল ত্যাগ কৰি যোগদান কৰিছে KADFত হৰুপথাৰ সমষ্টি এলেকাত বিগত 25টা বছৰে উন্নয়নৰ মুখ নেদেখা বাবে জিলাখনৰ নতুন ৰাজনৈতিক দল KADFত যোগদান কৰি KADFৰ প্ৰাৰ্থী কাদম তেৰাংপিক সমৰ্থন দিয়াৰ সিদ্ধান্ত লৈছে সন্মুখত নিৰ্বাচন একেবাৰে নিকট এনে সন্ধিকণতে 22 নং হৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ HSDCৰ বিপুল সংখ্যক সমৰ্থকে নিজৰ দল ত্যাগ কৰা কাৰ্যই নিশ্চয়কৈ কংগ্ৰেছ HSDCৰ দুই দলৰ বাবে ডাঙৰ ক্ষতি দুই দলৰ সমৰ্থকে নতুন ৰাজনৈতিক দল KADFৰ প্ৰাৰ্থী কাদম তেৰাংপিক সমৰ্থন দি এবাৰ পৰিষদৰ নিৰ্বাচনত জয়যুক্ত কৰাৰ হকে কাৰ্য কৰি যাব কংগ্ৰেছৰ প্ৰাৰ্থী কাছাং তেৰাংপি আৰু HSDCৰ প্ৰাৰ্থী জগত সিং ইংটিৰ ওপৰত আস্থাৰ অভাৱৰ বাবে দেওবাৰে সন্ধিয়া কংগ্ৰেছ HSDCৰ বিপুল সংখ্যক মহিলা সমৰ্থক KADFৰ প্ৰাৰ্থী কাদম তেৰাংপিৰ দলত সামিল হয় ইয়াৰ লগে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু আঞ্চলিক দল HSDCৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে লক্ষণীয় কথা যে ইয়াৰ ফলত বিজেপিয়ে কিছু হলেও মুনাফা আদায় কৰিব পাৰিব বুকাজানৰ পৰা আনন্দ তেৰাং প্ৰতিবেদন কাট নিউজ এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Don Bosco Junior College, Difu. Admissions going on for the session 2017 to 18 for class 11 Arts, Science and Commerce. Admission forms available from 1st of April 2017. Admission going on for the following programs courses under National Institute of Open Schooling and Krishnakanta Hendik State Open University at Difu Commerce College Study Center for the session 2017 to 18. Last date of admission for all programs is 15th of July 2017. Secondary courses under NIOS. Diploma programs under KKHSOU. Bachelor degree programs under KKHSOU. Master degree program under KKHSOU. For further information, please visit college office or call at 985904032 957739249 995411929. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer, Karbi Anglongot Prothom, Ishan Motors, Ward number 2 CCR Homipot. ডিমাপুৰ পথ 29 নং ৰাষ্ট্ৰীয় ঘাইপথ চন্দ্ৰপুৰ বুকাজান 78244880 জিলা কাৰ্বি আংলং যোগাযোগৰ নম্বৰ 7896169017 সেৱাৰ বাবে 7896169021 বিক্ৰীৰ বাবে লেণ্ডলাইন নম্বৰ 03675246448 আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে নতুন দিল্লীত স্বাক্ষৰিত হোৱা মোছ অৰ্থাৎ মেমৰেণ্ডাম অফ সেটেলমেন্ট চুক্তিত সুদীৰ্ঘ দিনে অৱহেলা কৰি পেলাই থোৱাৰ লগতে চুক্তিত স্বাক্ষৰ সম্পাদিত কৰা ডিএইচডি জেৰ নেতাসকলক নিয়াৰ আদালতে কাৰাবন্দী কৰাৰ লগে চুক্তিকে কাৰাবন্দী ৰখাৰ দৰে বুলি ডিমাছা সংগঠনৰ নেতৃত্বই অভিহিত কৰে তাৰ প্ৰতিবাদত 6 সামাজিক সংগঠন আৰু বেচৰকাৰী সংগঠনসমূহে 29 মেত ডিমা হাছাৰ সদৰ চহৰ লাল ফিল্ডৰ পৰা কাউন্সিল ৰটাৰীলৈ প্ৰতিবাদী সমদল কৰি যায় আৰু কাউন্সিল ৰটাৰীৰ পৰা পুনৰ লাল ফিল্ডলৈ ঘূৰি আহে জয় দিখে নাইছ হসম ডিমাছা ষ্টুডেণ্ট ইউনিয়ন অল ডিমাছা ইউনিয়ন ডিমাছা মাদাৰ এছ'চিয়েশ্যন Women Society, Dimasa Youth Forumকে ধৰি বেচৰকাৰী সংগঠনে প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ যোগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিগত 2009 চনৰ অক্টোবৰৰ দিনত ডিএইচডি জে উগ্ৰপন্থী এৰি মূল হুটলৈ ঘূৰি আহে শান্তিৰ স্বাৰ্থতে আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ পথ হিচাপে 2012 চনৰ অক্টোবৰৰ দিনা হে সময়ত তদানীন্তন গৃহমন্ত্ৰী সুশীল কুমাৰ সিন্ধে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ডিএইচডিৰ মাজত ত্ৰিপাক্ষিক চুক্তি সম্পাদন কৰে হে শান্তিৰ স্বাৰ্থতে 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযুক্ত ব্যক্তিসকলক নিয়াৰ আদালতে বিহাৰ দণ্ডৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হস্তক্ষেপৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে বিবেচনা কৰাৰ কাৰণে আমি দাবী কৰিছোঁ আৰু ইয়াত যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্ট যেতিয়া কথা দিছিলে ডিএইচডি যিটো চলিউশ্যন এইটো 100 ডেজ ভিতৰত শেষ কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে কথা দিছিলে কিন্তু এইটো কথাটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাইডৰ পৰা এইটো কথাটো ৰখা নাই আমাৰ ডিমা হাছাও পিপলৰ ডিএইচডিক ধোকা দিছে আৰু এইটো 100 এইবাৰ সংঘটিত হৈছে কিশোৰী নিৰ্যাতন বৈঠালাংছৰ পৰা ডংকা মোকামত সপ্তম শ্ৰেণীত অধ্যয়নৰত 14 বছৰীয়া ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰে দীপক হাজং নামৰ ব্যক্তিজনে দেওবাৰে সন্ধিয়া 6 বজাত কিশোৰীগৰাকীৰ ডংকা চাৰ্পো গাঁৱৰ পৰা অপহৰণ কৰি নি ধৰ্ষণ কাৰ্য সংঘটিত কৰে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত জোনাকী মিলিকপিক ধৰ্ষণ আৰু তাৰ পিছত নাৰকীয় হত্যাকাণ্ডৰ কথা মানুহৰ মনৰ পৰা মুছা খোৱাই নাই পুনৰ বৈঠালাংছত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে একাংশ চিন্তাশীল আৰু সচেতন মহলক লজ্জানত কৰি তুলিছে মানুহ আসলতে কিয় সমাজ বোলা কথাক পাহৰি পেলাইছে আইন কানুন বোলা কথা কিয় একেবাৰে পৰৱা নকৰা হৈছে 28 মেত পুৱা আৰক্ষীৰ এটা দলে অভিযান চলাই ডংকা চাৰ্পো পাহাৰৰ দাঁতিত কিশোৰী অপৰাধীজনক কাৰায়ত্ব কৰে দীপক হাজং নামৰ এই অপৰাধী তথা লম্পট ব্যক্তিজনৰ ঘৰ হুজাই জিলাৰ কাকি থানাৰ অন্তৰ্গত 2 নং ডেৰা পথাৰ গাঁৱত বুলি আৰক্ষীয়ে চিহ্নিত কৰিছে বৈঠালাংছৰ পৰা জাছন ইংহি কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ